মই হেলমেট পিন্ধি ৰেডি আজি হোলি বুলি পাতেকি বৰিলৈ যাবলৈ ৰেডি হেয়া হেলমেট পিন্ধি লৈছোঁ মই আৰু দেউতা স্কুটিত যাম আৰু মা গাড়ীত যাব এইটো হৈছে আমাৰ বৰচলাৰ ঘৰ মানে আমাৰ গাঁৱৰ ঘৰ দেই নমস্কাৰ সকলোকে স্বাগতম জনালোঁ অন্য এটি নতুন ভিডিঅ'লৈ ৰঙৰ উৎসৱ ফাকুৱাৰ সকলোলৈ শুভেচ্ছা থাকিল আৰু আজি চাওঁ আহক গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী পাতেকিবৰী থান সত্ৰ পাই গ'লো সেইটো মজাও বেলেগ হেৱা খাই আহে ন বঢ়িয়া লাগে সেইটো মজাও বেলেগ ন এই কিমান পালে কোৱানো নাই আৰু চাই গৈ থাকক পাতেকিবৰী থানৰ পৰিৱেশ আৰু ইয়াতে আমাৰ আজি খুৰা খুৰীহঁতো আহিছে আৰু একেলগে আমি ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছোঁ দাদা প্ৰাচীন গুৰুজনাৰ পাঠনাথ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজনা আৰু এওঁ হৈছে পাতেকিবৰী থান সত্ৰৰ সত্ৰাধিকাৰ আৰু এওঁ হৈছে সম্পাদক এই মুছলমান ল'ৰাৰ লগত বা সমাজখনৰ লগত মিলি আমাৰ এই কমিটিখনে সকলো কাম আগুৱাই লৈ যাব পাৰিব আৰু তাৰ লগে লগে মই আঞ্চলিক হিচাপে ভিন মৰিয়াবাৰী এই আমাৰ গোটেইখিনি মিলি যদি আমাৰ হিন্দু মুছলমানৰ যিটো সম্বন্ধ হয় আমাৰ মিলাপ্ৰীতি এই মিলাপ্ৰীতি যিটো অক্ষুণ্ণ ৰয় তাৰ বাবে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু ল'ৰা ছোৱালীক দোৱা কৰিছোঁ গতিকে মই ভাবোঁ আজি আমাৰ দ্বিতীয় দিন কালিলৈ আমাৰ গোসাঁই ফুৰাব আৰু দুদিন আমাৰ ইয়াত বন্দনা চলিব অলপ ইতিহাস সোঁৱৰাই দিয়ক অসমবাসীক যাতে দৌল উৎসৱৰ যিহেতু ইয়াৰ পৰাই পাতনি ইয়াৰ পৰাই আৰম্ভ হৈছিলে অলপ ইয়াৰ বিষয়ে ক'বলৈ গ'লে দৌল উৎসৱটোৰ উৎস হৈছে কি কৃষ্ণই ধনুচাক বিয়া কৰিবৰ কাৰণে ঘৰত নুসুধি পেলাই আহিছিল আৰু যেতিয়া ছোৱালী লৈ যায় তেতিয়া তাক সোমাবলৈ দিয়া নাছিল গতিকে তাত বহুতো দুৱাৰ বান্ধি পেলাই কাকতি মিনতি কৰাৰ পিছত ধনুচাক সোমাবলৈ দিছিলে গতিকে থুলমূলকৈ মই এইখিনিকে কৈছোঁ এই ইয়াৰ পৰাই উৎপত্তি হৈছে দৌল উৎসৱ ফুৰি আহি পাই গ'ল কিনি আছে ইয়াতে সকলো বহিছে এইফালে আৰু সকলোৰে হয় সেৱা ল'লোঁ সকলোৰে মংগল হওক আৰু মনবোৰ ৰঙীন হওক মাছ আছে হ'বলা মাছ মাৰি আছে আৰু ইয়াতে আমাৰ খোৱাৰ যোগাৰ কৰি আছে খুৰাহঁতে তোমালোকক কৰি আছোঁ আৰু মই কামত ব্যস্ত অজিম্বা
পুনৰবাৰ সকলোলৈ পবিত্ৰ দৌল উৎসৱৰ শুভেচ্ছা জনাই সামৰণি মাৰিলোঁ।